হেল্ল' বন্ধুসকল, এইটো হৰণ আমাৰ বাইকত থাকে, প্ৰাইভেট বাইকতে থাকে। আমি সদায় ৰাস্তা পদূলি আমি শুনি থাকোঁ। তো আজি অলপ বেলেগ কৰিব চেষ্টা কৰোঁ। আজি আমি এইটো স্পীকাৰ লৈ আহিছোঁ। তো এইটো এটা ৰেডিঅ'ৰ স্পীকাৰ হয়, ৰেডিঅ'ৰ ভিতৰত থাকে এইটো। আৰু এইটো মাত্ৰ 4 ৱাটৰ হয়, 4 ৱাট। তো ইয়াক আজি বাইকত লগাব চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ আৱাজ দিয়ে আমাক চাওক, কেনেকুৱা কি হয় লগাই চাওক। এই ভিডিঅ'টো মাত্ৰ মনোৰঞ্জনৰ বাবেহে। আমাৰ এই ভিডিঅ'সমূহ সুৰক্ষাৰ ওপৰত নজৰ ৰাখি বনোৱা হয়। আপোনালোকে ঘৰত, স্কুলত নাইবা কোনো অন্য ঠাইত কৰিব চেষ্টা নকৰিব। এইটো হৰণ দেখিছে, এইটো খুলি কিনে আমি এইটো ফিটিং কৰি চাম। তো এইটো ভিডিঅ' চাই আপোনালোকে ঘৰত ট্ৰাই নকৰিব। ইয়াৰ পৰা আপোনাৰ গাড়ীখনৰ বেটাৰীটো ডেমেজ হ'ব পাৰে। আৰু ইয়াত যোনটো চাৰ্জিং কৰা কইল আছে, সেইটো কইলো শ্বৰ্ট চাৰ্কিট হৈ গুচি যাব পাৰে। তো ইয়াত তাৰ লগাই দিলোঁ, কানেকশ্যন হ'ল। তো স্পীকাৰটো লগালোঁ আমি। আহক চাওঁ চাবি অন কৰি কি হয়। তো চাউণ্ডটো কৰিছেই, ঠিককৈ মাতি আছে চাওক। একোতো হোৱাই নাই এতিয়ালৈকে। চাওক এবাৰ ষ্টাৰ্ট দি কিনে কি হয়।